নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু সন্মানীয় জ্যেষ্ঠসকল সকলোকে মা লক্ষ্মী দেৱী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমিনো কেনেকৈ লক্ষ্মী পূজাৰ উদযাপন কৰিলোঁ তাকে অলপ দেখুৱাওঁ বুলি। যিহেতু আজি শনিবাৰ আছিল, ল'ৰাটো স্কুলৰ পৰা পালেহি। মোৰো সি ভালেমানখিনিয়ে কাম হ'ল। সি স্কুলৰ পৰা আহি পোৱালৈকে কিন্তু খাবলৈহে পোৱা নাই। এতিয়া তাকো অলপ কিবা এটা খাবলৈ দি ময়ো অলপ কিবা এটা খাই লওঁ। আজি বতৰটো চাওকচোন, দেখিয়ে গাত পূজা পূজা লাগিয়ে গৈছে। মোৰ যে পূজাৰ দিনকেইটা ইমান ভাল লাগে নহয়, আপোনালোকৰো নিশ্চয় ভাল লাগে। ৰবাব টেঙাকেইটাৰো বৰ ধুনীয়াকৈ লাগি আছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। কিন্তু আজি নাখাওঁ। আজি মই এতিয়া জলপান অকণমান গাখীৰৰ লগতে খাই ল'লোঁ। 11টা বাজিয়ে গ'ল। কণমানিজনীও নিজেই গাটো ধুই এয়া ষ্টাইলত লাগিয়ে গ'ল। তাই ষ্টাইল কৰা দেখিলে আপোনালোকৰো হাঁহি উঠিব। চুলিখিনিত মই চেম্পু অকণমান দিহে দিওঁ, তাই কিন্তু ধোৱা কামটো নিজেই কৰে। নিজে গা ধুই কাপোৰ কানি পিন্ধি ষ্টাইল মৰা কামলৈকে তাই নিজৰে। কিন্তু তাই ষ্টাইল কৰা দেখিলে কেতিয়াবা মোৰ বৰ হাঁহি উঠে। কিয় জানেনে? 3-4যোৰমান কাপোৰ ওপৰা-ওপৰিকৈ পিন্ধি লয়। তাই নিজৰ চুলি তাৰি ইমান ধুনীয়াকৈ ফণিয়াই লৈছে আৰু এতিয়া ফুট ল'ব, লিপষ্টিক ল'ব, তাৰপিছত জোতাযোৰ পিন্ধি হেনো ফুৰিবলৈ যায়। ৰ'ব মই যাওঁ দেই। ভাত পানী বনাই সকলোকে খুৱাই বুৱাই আজৰি কৰি লওঁ। আপোনালোকে তাই ষ্টাইল মৰা অলপ চাই লওক, তাইও ভাল পাব। সন্ধিয়া সময়ত মা লক্ষ্মীৰ চৰণত ধূপ ধূনা চাকি জ্বলাই এখনি শৰাই আগবঢ়োৱা হ'ল। শৰাইখন কিন্তু শাহুমাই সজালে। শাহুমা যিহেতু নামঘৰৰ কামতে ব্যস্ত থাকে, তেখেতে আশীৰ্বাদ ভাগো বৰ সুন্দৰকৈ দিয়ে। এতিয়া ব'লকচোন মা লক্ষ্মীক অকণমান পদূলিৰ পৰা আদৰি আনোগৈ। মোৰ লগতে আপোনালোককো লৈ গৈছোঁ। ওম মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণুপ্ৰিয়ায়ে নমো নমঃ, ওম ধনপ্ৰদায়ে নমো নমঃ, ওম বিষ্ণুজনন্যে নমো নমঃ, ওম মহালক্ষ্মী নমো নমঃ। আপোনালোকে বাৰু মা লক্ষ্মী আইৰ পূজা আয়োজন কেনেকৈ কৰিলে মোক এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু লগতে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ অকণমানো কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব, তেতিয়া মোৰো ভাল লাগিব অকণমান। এনেদৰে দুৱাৰ মুখত, তুলসীৰ তলত, পদূলিৰ মুখত সকলোতে চাকি দি লক্ষ্মী আইক আদৰিছোঁ। মোৰ কিন্তু লক্ষ্মী পূজা কাতি বিহু বুলি ক'লে পথাৰখনলৈ মনত পৰে। নতুনকৈ ধান ওলোৱা পথাৰখনতো যদি চাকি এগছ দিব পাৰিলোঁ হয়, মনটো সঁচাকৈ বৰ ভাল লাগিলে হয়। কিন্তু উপায় নাই, যিহেতু আমাৰ পথাৰ নাই, এনেদৰেই চাকি দিছোঁ। মই যিহেতু চাপৰ, গেটৰ পোষ্টকেইটাত চাকিখন দিবলৈ কিমান দিগদাৰ হৈছে চাওকচোন। মোক দেখি আপোনালোকে নাহাঁহিব দেই। তাৰপিছত মা আৰু মই লক্ষ্মী চৰিত্ৰ পাঠ কৰি দুটামান প্ৰাৰ্থনা গাই নাম সামৰা হ'ল। সঁচাকৈ পূজা বুলি ক'লে মনটো বৰ ভাল লাগে, একেবাৰে যেন পবিত্ৰ লাগি যায়। আৰু এইফালে আমাৰ ককায়েক ভনীয়েকহঁতি মিলি ফটকা ফুটোৱাত লাগি গ'ল। গোটেইকেইটাৰ যে ইমান ফূৰ্তি। ল'ৰা ছোৱালীবিলাকৰ ফূৰ্তি দেখিলে মাকবিলাকৰো ভাল লাগে, হয় নাই? এতিয়া সকলোৱে চাহ খাই খোৱাৰ পৰ্বত। আজিতো যিহেতু সকলোৱে ৰুটি খায়, কিন্তু এইবাৰ আমাৰ অলপ বেলেগ। এইবাৰ আমাৰ স্পেচিয়েল হ'ব। আৰু এইখিনি খিচিৰি দেখাই আছোঁ, দেৱৰে বনাই আছে। লাবৰা স্পেচিয়েল আৰু খিচিৰি কম্পিটিশ্যন চলি আছে আমাৰ ঘৰত আজি লক্ষ্মী পূজাৰ উপলক্ষে। প্ৰিয় বন্ধু বান্ধৱীসকল চাই থাকক, দেখিছেনে বন্ধু বান্ধৱীসকল? দেৱৰে বনোৱা খিচিৰি ইয়াত ওপৰত বনাই আছে আৰু খিচিৰি কম্পিটিশ্যন চলি আছে যিহেতু কি। আৰু তলত মোৰ হাজবেণ্ডে বনাই আছে অন্য এখিনি খিচিৰি, আৰু এইখিনি এইটো ৰেডি হৈ গৈছে। আৰু
তলত চাওঁগৈ কি হৈ আছে ৰেডি হৈছেনে খাবলৈ 15 মিনিট ওচৰৰ খুৰী তিনি ঘৰত খিচিৰি দিয়া হ'ল গোটেই তিনি ঘৰে বেলেগ বেলেগ উত্তৰ দিলে যিহেতু দেওৰৰ খিচিৰিখিনি ভোগ খিচিৰি আছিলে তাৰখিনি অলপ বেছি স্পেচিয়েল হ'ল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ শুভৰাত্ৰি বাই বাই সকলোৱে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব